আৰু লোকেল মানুহটো তেনে গা পা ধুই আছে এনেকৈ চাওক এনেকৈ একদম মানে কি ক'ম আৰু লোকেল ইমান বহুত বেছি ভাল লাগছে না গাইজ আমি আহিছোঁ ৰাক্ষসিনী পাহাৰত ইমান মজা মই আগতে মানে ভবাই নাই গাইজ আমাৰ ঘৰৰ ওচৰতে এনেকুৱা ধুনীয়া খানা ভবাই নাই বাৰু ইমান এখন ডেক'ৰেশ্যন আছে বাৰু ইমান নহয় ৰাক্ষসিনী পাহাৰত থকা এখন ধুনীয়া দল আপোনাৰ তো হেল্ল' ফ্ৰেণ্ডছ কি খবৰ আশা কৰিছোঁ সকলোৱে ভালে আছে আজি গাইজ মানে বহুত গৰম তো সেই গৰমৰ ভিতৰত আমি যাইছোঁ ৰাক্ষসিনী পাহাৰত থকা এখন ধুনীয়া ৱাটাৰফলত আৰু এইকেইটা যাই আছে আমাৰ লগত একদম বিন্দাছ ব্লগখন কণ্টিনিউ কৰি থাকিব ভালকৈ চাব পাৰিব গাইজ তাৰপিছত গাইজ এনেকৈ যাই আছোঁ লোকেশ্যন গোটেই চাওক গাইজ সেইকেইটা আছে আমাৰ লগত ইমান বাৰু অহা নাই এনেই ঘৰত বহি আছোঁ কাৰণে যাই আছোঁ আৰু গাইজ চাওক অলপ টাইম পাই যাম সেইখন ৰাক্ষসিনী পাহাৰ চাই আছে ন তো এইখিনিতে আছে ধুনীয়া এখন ৱাটাৰফল ফুৰি আছে এনেকৈ চাব পাৰে একদম মানে বহুত দিন ধৰি মানে ব্ৰছৰ দি পোৱা নাই তো সেইকাৰণে অলপ কনফিউজ লাগি আছে গাইজ আহিছেনে তো গাইজ ছাপোৰ্ট কৰিব অলপ প্লিজ চাই ভাল লাগব আৰু বহুত আপোনাৰ যদি এৰি আহিব পাৰে এইখিনি আহিব এৰি আহিব পাৰে আৰু এৰি আহিব পাৰে আহি এইখিনি যাব লাগিব অলপ লেফ্ট চাইডত যাব লাগিব যাইখিনি ধুনীয়া তলৰ ঠাই থাকিব একদম গাইজ এইকেইটা চাওক এনেকৈ যাই আছে বোকা আছে বোকা থাকলেও মানে ফিল ল'ব পাইছোঁ একদম মানে বোকাৰ মাজত এনেকৈ যাই আছোঁ পানীও পাম এতিয়া ইমান গৰমৰ ভিতৰত পানীখন যে কিবা হ'ব সেইটোৱে ভাবি ভাবি ভাগৰ হৈ আছোঁ বাকী গ'লেহে গম পাম না কি পানীখন কিমান ঠাণ্ডা হয় না একদম গৰম হ'ব পাৰে এইখিনি অলপ স্পৰ্শ কৰি এইখিনি অলপ কিবা ফিল হৈছে কিন্তু যোৱাৰ পিছত যে কেনেকুৱা লাগিব সেইটোৱে ভাবি আছোঁ চাই আছে না সেই যে অলপ চাইছে না সেইটাই পাই আছোঁ ৰুকো গাইছ একদম যাই আছোঁ গাইছ আল্টিমেট লেভেলত গাইছ গাইছ অৱস্থা একদম শেষ বোকা টকা লাগিছে নে শেষ একদম আৰু এইকেইটাৰ পৰা চকচকাই আছে নে কি আছে একদম মোৰ বোকা ময়ো একদম বোকা টকা লাগিছে নে একদম শেষ হৈ আছে বাকী পাইছে আৰু ফিল্ডে ল'ব পাৰিব গাইছে একদম কি জছত আছে আজিকালি বাপৰে আমাৰ ৰাক্ষসিনী পাহাৰতে ইমান ধুনীয়া এখন ৱাটাৰফল আছে গাইছে আমি দেখাই নাই বেয়া এবাৰ আহিছিলোঁ কিন্তু সিমান ভালকৈ ব্লগ চলগ বনাব পৰা নাই কিন্তু এতিয়া মানে একদম জাষ্ট দেখাম ক'ৰ পৰা কি আহিব লাগে একদম A to Z দেখাম পাই গৈছোঁ চাওক এতিয়া সি ইয়াৰ পৰা নামি আছে এনেকৈ ফাইনেলি আহি পৰিছোঁ এইখন ৰাক্ষসিনী ৱাটাৰফল চাওক ৱাও এনেকৈ মজা লৈ আছে গাইজ কেইটা সেই ফাৰ্ষ্ট টাইম অলপ মজা কৰিলোঁ তাৰপিছত ভিডিঅ' কৰি দেখাম গাইজ ইমান গৰমৰ ভিতৰত পানী ঠাণ্ডা ফিল ল'ব পাৰি আছোঁ গাইজ চাবা আৰু আহি আছে ভালকৈ চাবা আৰু ওপৰত যাম ভবাই নাই বাৰু ইমান এখন ডেক'ৰেশ্যন আছে বাৰু ইমান নহয় ৰাক্ষসিনী পাহাৰত থকা এখন ধুনীয়া দল আপোনালোকে আহিব পাৰে মই লোকেশ্যনটো দিব চেষ্টা কৰিম গাইজ ক'ত আছে মই একচুৱেলি এইখন নাম কি নাজানো মই তো দিব চেষ্টা কৰিম গাইজ চাব হেল্ল' গাইজ আমি আহিছোঁ ৰাক্ষসিনী পাহাৰত ইমান মজা মই আগতে মানে ভবাই নাই গাইজ আমাৰ ঘৰৰ ওচৰতে এনেকুৱা ধুনীয়া খানা কি ফিল ল'ব গাইজ আপোনালোকে আহিব পাৰে তো ডিছক্ৰিপশ্যনত লিংকটো দি দিম আৰু তো লোকেল মানুহকেইটাৰ পৰা জানিব পালোঁ যে এইখনৰ নাম ৰাক্ষসিনী পাৰ্ক অনত পৰে তো একদম ৰাক্ষসিনী পাহাৰত যে আছে সেইখন ৰাক্ষসিনী পাহাৰ যে আছে সেইখন ৰাক্ষসিনী গাৰৰ পৰা পাৰ্ক 1 পৰে কি এইখন লোকেশ্যন গাইজ চাওক এনেকৈ আৰু লোকেল মানুহকেইটা তেনে গা পা ধুই আছে এনেকৈ চাওক এনেকৈ একদম মানে কি ক'ম আৰু লোকেশ্যন ইমান বহুত বেছি ভাল লাগছে না গাইজ লোকেশ্যন আমাৰ ৰাক্ষসিনী গাৰৰ পৰা 2 পৰে আমাৰ এইখন হ'ল ৰাক্ষসিনী একচুৱেলি তো এইখন ৰাক্ষসিনী পাহাৰতে থকা কেনেকৈ একদম তো গাইজ এতিয়া ওপৰত মানে পাহাৰৰ ওপৰত আৰু এখন মানে ৱাটাৰফল আছে তো সেইখনৰ পৰা আহি নামি আছে তো এইখনত যাব চেষ্টা কৰি আছোঁ গাইজ এনেকৈ বহি আছে ইয়া আছে একদম খং আৰু গাইজ এনেকুৱা ভাল লাগছে ন গাইজ আৰু একদম এনেকৈ
ইয়াৰ মানে হাঁহিটো চাই কিনে আৰু মানে একজেক্ট কেনেকৈ যে কৈ আছোঁ মানে আৰু ব্লগখন কণ্টিনিউ কৰি থাকক ক'ৰ পৰা কি যাই আছোঁ গোটেই চানা একদম এইগিলা আমি খোৱা নাই বাদ দিওঁ কিন্তু গাইছ এইকেইটা আমি লৈ আহিছিলোঁ বাকী এই চেম্পু কেইটা কাৰ লগত আছে চেম্পু চেম্পু কেইটা আছে আৰু বাকী এটা এটা খাব লাগিব আৰু ইয়াৰ পৰা আমি বাই বাই দি আছোঁ এতিয়া মানে ওপৰত যাবৰ কাৰণে চেষ্টা কৰি আছোঁ যি একচুৱেলি দেখাম পানীকেইটা ক'ৰ পৰা আহি আছে কেনেকৈ আহি আছে গোটেই দেখাম গাইছ আপোনালোকক পিছত ইয়াৰ পৰা বাই বাই দি কিনে আমি যাই আছোঁ ওপৰত গাইছ এনেকৈ বাই বাই দি আছোঁ তো গাইছ আৰু ভিডিঅ'খন অলপ কণ্টিনিউ কৰি থাকিব মানে বহুত দিন পিছত ব্লগখন দি আছোঁ এইপিনে নহয় এইপিনে যাব লাগিব ইপিনে যোৱাৰ পিছত একদম আল্টিমেট লেভেলৰ ব্লগখন পাই যাব আৰু গাইছ ওপৰত যাই কিনি এই একজেক্ট পানীকেইটা ক'ৰ পৰা আহি আছে সেইটা দেখাবলৈ চেষ্টা কৰি আছোঁ